বৰ্তমান মই আহি এতিয়া আহতগুৰি মহযুঁজৰ স্থলীত উপস্থিত হৈছোঁ। আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, চাই থাকক আপোনালোকে। চাওক, আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। আজি 51 বছৰ বয়স এই মহযুঁজ স্থাপন কৰা। ঢোলটো বজাই নবজাক, ঢোলটো নবজাক। মোহন ঢুলীয়াই এটি ঢোলৰ বাদ্যৰ সৈতে সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ মহিলাসকলে পাৰিলে উৰুলি দিব মাংগলিক কাৰ্যসূচী। আপোনালোকক দেখাব চেষ্টা কৰিছোঁ বৰ্তমান। বৰ্তমান এতিয়া মই আহতগুৰি মহযুঁজলৈ আহি আছোঁ। মহযুঁজৰ যি ঠাই আমি এই সুযোগতে মণ্ডপ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। এয়া মণ্ডপ, এইবোৰ চকী, এয়া চাওক আপোনালোকক দেখাই আছোঁ মই সকলোবোৰ বস্তু। এয়া চাওক, আহতগুৰি ঐতিহ্যমণ্ডিত আহতগুৰি মহযুঁজ আজি আছে। বৰ্তমান দিব্লিনা ডেকাৰ গীতৰ সৰাই আছে, আৰু বাকী কেতিয়া কি আছে মই জনাব চেষ্টা কৰিম আপোনালোকক। তেখেত এজন শিক্ষাগুৰু, সমাজসেৱক, আৰু তেখেতসকলৰ অবিহনে আমি এনেধৰণে আগবাঢ়িব নোৱাৰিম। গতিকে তেখেতক এখনি ফুলাম গামোচাই আদৰণি জনাব আমি তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ। ইয়াৰ পিছতে আমি এখনি ফুলাম গামোচাই আদৰণি জনাব বিচাৰিছোঁ বৰ্তমান সন্মানীয় শিৱ হাজৰিকা ডাঙৰীয়াক। তেখেতক এখনি ফুলাম গামোচাই আদৰণি জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তাৰপিছতে মই আদৰণি জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ সন্মানীয় নুমল দাস ডাঙৰীয়া, কৃতি শিক্ষক তথা সংবাদদাতা তথা
সমাজকৰ্মী আৰু তেখেতৰ এই অনুষ্ঠানৰ গুৰি মন্ত্ৰ তেখেতক এখন ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে মই অনুৰোধ জনাইছো। তাৰপিছতে মই আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো এইবোৰ জেচিবি দি পিনে হেৰি কৰিছে, আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। জেচিবি লগাই পিনে গোটেই ফিল্ড ইমান ধুনীয়া সমান কৰি তুলিলে, এয়া সামগ্ৰী ৰাইজে। আৰু এয়া মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, মণ্ডপটো ইমান সুন্দৰকৈ সজাই তুলিছে। এয়া মণ্ডপটো বহুত ধুনীয়া হৈছে, চাওক আপোনালোকে। আৰু এই মণ্ডপটো সম্পূৰ্ণ লোহাৰে নিৰ্মিত কৰিছে, তাৰ যিবোৰ খুঁটিবোৰ লোহাৰে নিৰ্মাণ কৰিছে। এয়া চাওক, আপোনালোকক দেখাই দিছোঁ, সম্পূৰ্ণ লোহাৰ এইবোৰ। এইবোৰ সম্পূৰ্ণ লোহাৰে তৈয়াৰ কৰিছে, চাওক এইবোৰ নটবল, এইবোৰ চাওক। এতিয়া বৰ্তমান পতাকা উত্তোলন চলি আছে, আপোনালোকক দেখাই আছো। আজি 51 বছৰত ভৰি দিয়াৰ কাৰণে আজি 51খন পতাকা উত্তোলন কৰিছে।